নমস্কাৰ, ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি বহুদিন বিৰতিৰ পিছত ইউটিউবলৈ আহিছোঁ। ভাবিলোঁ বহুদিন ভিডিঅ' দিয়া নাই, আজি ভাবিলোঁ এটা ভিডিঅ' দিম বুলি। সেই ভিডিঅ'টো হ'ল ভাতকেৰেলা চপ বনাম। আপোনালোকে চাই থাকিব ভাতকেৰেলা চপ কেনেকৈ বনাম, কি দিম, শেষলৈকে চাই থাকিব। এতিয়া মই ভাতকেৰেলা চপটো বনাম, আপোনালোকে চাই থাকিব। এতিয়া ভাতকেৰেলা চপ বনোৱাৰ কাৰণে ভাতকেৰেলা বইল কৰি লৈছোঁ, পিঁয়াজ কাটি লৈছোঁ, আদা নহৰু জলকীয়া একেলগে পেষ্ট কৰি লৈছোঁ। আদা নহৰু জলকীয়াৰ পেষ্টখিনি একেলগে ভাজি ল'ম মই। তাৰপিছত বেচন লৈছোঁ, তাৰপিছত ৰংগুড়া নিমখখিনি যেতিয়া এইখিনি ভাজি লৈ একেলগে সানি ল'ম তেতিয়া দি দিম। এতিয়া মই পেষ্টখিনি আৰু পিঁয়াজখিনি ভাজি ল'ম। এতিয়া কেৰাহীত ৰিফাইন দি দিছোঁ। ৰিফাইনেৰে পিঁয়াজ জলকীয়া আদা নহৰুৰ পেষ্টখিনি ভাজি ল'ম। এইখিনি একেলগে ভাজি ল'ম। বেছি মৰমৰীয়াকৈ নাভাজোঁ, অলপমান টাইম ভাজি ল'ম। ইয়াতে একেলগে ৰংগুড়াখিনি দি ল'ম, জুইটো অলপমান কমাই দিম। ৰংগুড়াখিনি দি লৈছোঁ। এতিয়া এইখিনি ভালদৰে ভজা গৈছে। এইখিনি এতিয়া ভাতকেৰেলাৰ লগত লৈ ল'ম। একেলগে ইয়াৰে ভাতকেৰেলাৰ লগত লৈ ল'ম। ইয়াতে নিমখখিনি দি ল'ম। নিমখ দি দিছোঁ। এতিয়া বেচনখিনি দি দিম। বেচনখিনি দি দিছোঁ। এতিয়া এইখিনি ভালদৰে সানি ল'ম। চাওক ধুনীয়াকৈ সানি লৈছোঁ। এতিয়া চপকেইটা বনাই ল'ম। আজি ভাবিলোঁ বহুত গৰম, ভাবিলোঁ আজি চিম্পুলকৈ খাম। দালি বনাই থৈ দিছোঁ, ভেন্দি ভাজি বনাই থৈ দিছোঁ। এতিয়া ভাবিলোঁ ভাতকেৰেলা চপ বনাই দুপৰীয়াৰ সাজৰ লগত খাম বুলি। বেছি ডাঙৰ নকৰোঁ, মিডিয়াম কৰিছোঁ। চব ধুনীয়াকৈ বনাই লৈছোঁ। এতিয়া কেৰাহীত ৰিফাইন দি এতিয়া ভাজি ল'ম, আপোনালোকে চাই থাকিব।
এতিয়া চবকেইটা ভাজি ল'ম, কেৰাহীত দি দিম। এতিয়া এফাল সিজিব দিছোঁ, তাৰপিছত ঘূৰাই দিম। এতিয়া চবকেইটা ঘূৰাই দিম। এয়া চব ধুনীয়াকৈ এফাল হৈ গৈছে। এতিয়া ঘূৰাই দিলোঁ চবকেইটা, এইফাল ধুনীয়াকৈ সিজিব দিছোঁ। এতিয়া চবকেইটা হৈ গ'ল। এয়া চাওকচোন, ধুনীয়াকৈ ভজা গৈছে। এতিয়া দুপৰীয়া ভাতৰ লগত খাম। এয়া চাওক, এয়া চব বনোৱা হৈয়ে গ'ল। এয়া চাওক, দালি বনাই থৈ দিছোঁ। এয়া মুগ দালি। এয়া ভেন্দি ভাজি। ভাতটো বনাই ৰাখিছোঁ। এতিয়া দুপৰীয়া ভাতৰ লগত আজি এয়ে খাম। এয়া চাওক, ভাত বাঢ়িছোঁ। এয়া ভাত, নেমু টেঙা, জলকীয়া, ভেন্দি ভাজি, ভাতকেৰেলা চপ আৰু দালি। এতিয়া একেবাৰে চিম্পুল, আজি বহুত গৰমৰ কাৰণে এইখিনি বনাইছোঁ। আছিল আজিৰ ভিডিঅ'। কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব, শ্বেয়াৰ কৰিব, লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। থেংক ইউ।